HS second year 2015 লজিক কোৱেশ্চন পেপাৰ এখন আলোচনা কৰিব লৈছোঁ। আগমন অনুমানৰ আশ্ৰয় বাক্যই সিদ্ধান্তৰ সত্যতাৰ নিশ্চয়তা সাব্যস্ত কৰে। উক্তিটো সত্যনে? উত্তৰটো হ'ব মিছা। নিম্নোক্ত কোনটো উক্তি সত্য? কাৰ্যকৰণ বিধি হৈছে আগমনৰ বস্তুগত ভিত্তি, এইটো মিছা। নিৰীক্ষণ আৰু কাৰ্যকৰণ বিধি হৈছে আগমনৰ আকাৰগত ভিত্তি, এইটো মিছা। নিৰীক্ষণ আৰু পৰীক্ষণ হৈছে আগমনৰ আকাৰগত ভিত্তি, এইটো মিছা। উপৰোক্ত কোনো এটা উক্তিয়ে সত্য নহয়, এইটোৱে শুদ্ধ উত্তৰ হ'ব। নিৰীক্ষণ হৈছে ঘটনাৰ আৱিষ্কাৰ আৰু পৰীক্ষণ হৈছে ঘটনাৰ সৃষ্টি। এই উক্তিটো কোনে কৈছিল? উত্তৰটো হ'ব তৰ্কবিদ বেইন। নিম্নোক্ত কোনটো উক্তি অশুদ্ধ উলিয়াব লাগে? নিৰীক্ষণ হৈছে নিৰ্দিষ্ট উদ্দেশ্যৰে কৰা এক প্ৰত্যক্ষ, এইটো শুদ্ধ। নিৰীক্ষণ হৈছে প্ৰাকৃতিক ঘটনাৰ প্ৰত্যক্ষ, এইটোও শুদ্ধ। নিৰীক্ষণ প্ৰাকৃতিক পৰিৱেশৰ মাজত কৰা কোনো ঘটনাৰ প্ৰত্যক্ষ নহয়, এইটো অশুদ্ধ। নিৰীক্ষণত প্ৰাকৃতিক ঘটনাবোৰ নিৰীক্ষকগৰাকীৰ সম্পূৰ্ণ নিয়ন্ত্ৰণাধীন নহয়, এইটো শুদ্ধ।